নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ জলকীয়াৰ আচাৰ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি ল'ব। এয়া দেখিছে কেঁচা জলকীয়া মই বজাৰৰ পৰা কিনি আনি ধুই লৈ শুকুৱাই লৈছোঁ, তাতে অলপ হালধি মিলাই লৈছোঁ। এয়া দেখিছে পাঁচফোৰণ, যিখিনি মই মিক্সিত মাৰি লৈছোঁ। আৰু এয়া দেখিছে তেল গৰম হৈ আছে মোৰ কেৰাহীত, তাতে সোৱাদ অনুসৰি মই অলপ নিমখ দি লৈছোঁ। তাৰপিছত অলপ গেছটো কমাই দিম। আমাৰ ভৰিকেইটা একচুৱেলি আপোনালোকে ইগন'ৰ কৰিব, ঘৰত আমি ফোনটো হাতেৰে ধৰি ধৰিহে কৰোঁ, চ' ওলাই যায় কেতিয়াবা ভৰি হাত। তাতে এতিয়া আমি দি ল'ম হালধি, পাঁচফোৰণ আৰু অকণমান সৰিয়হ, যিবোৰ অলপ অলপ গুড়ি কৰি থোৱা হৈছে, আচলতে গোটাকৈ দিয়া নাই। তো এইখিনি আমি ধুনীয়াকৈ ভাজি ল'ম। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। এয়া দেখিছে জলকীয়াখিনি, দুটা জলকীয়া যিখিনি আমি হালধি সানি লৈছিলোঁ শুকুৱাৰ পিছত, সেইখিনি আমি তেলত দি লৈছোঁ। তাৰপিছত এইখিনি খুব ধুনীয়াকৈ ভাজি লোৱা হ'ব। ভাজি হৈ যোৱাৰ পিছত ঠাণ্ডা কৰি লৈ আমি ধুনীয়াকৈ চিচাৰ বৈয়ামত ভৰাই থ'ম আচলতে। এয়া দেখিছে তেতেলী, যিখিনি আমি পানীত অলপমান আচলতে গলাই লৈছোঁ যাতে টেঙাটো ওলাই যায়। তাৰপিছত এইখিনি চেপি গুটিকেইটা আঁতৰাই দিম। তাৰপিছত জলকীয়াখিনিত আমি এই তেতেলী পানীখিনি দি ল'ম। তাৰপিছত আমি খুব ধুনীয়াকৈ ভাজি দেখিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু এইখিনি ইয়াৰ পিছত আমি বৈয়ামত ভৰাই ল'ম আচলতে। এতিয়া এনেকৈ আপোনালোকক দেখুৱাই দিলোঁ, চ' আপোনালোকে বনাই ট্ৰাই কৰিব।